লাগি আছোঁ আৰু ঘাঁহ কাটি আছোঁ মাছৰ কাৰণে। বহুত এটা মনোমোহা দৃশ্য। আৰু আজি ৰাতিপুৱাই এয়া মোৰ কুকুৰাজনী পোৱালি উলিয়াই দিলে। কেইটা ওলাইছে 1 2 3 4 5 6টা পোৱালি ওলাইছে। মিষ্টাৰক চাবৰ কাৰণে তিনিচুকীয়া লেমুগুৰিৰ পৰা দাদা বৌ আহিছিলে আৰু বৌ প্ৰথমৰ পৰা আহিছে, সেইটো কাৰণে তেওঁ মৰমৰে নাৰিকল আৰু নেমু ঘৰে বাৰী দি পঠিয়াই আছোঁ। আলহীও গ'ল আৰু আলহী যোৱাৰ পিছতে এতিয়া আৰু মিষ্টাৰৰ কাৰণে অলপ ফ্ৰুটছ কাটি দিছোঁ। আৰু ফ্ৰুটছ এনেদৰে কাটি কিয় দিছোঁ, তেওঁ মানে ফ্ৰুটছ খাব নিবিচাৰে। আৰু আমাৰ ঘৰত বহুত মানে ফল মূলৰ গছ আছে, যেনে আম, কঁঠাল, লেচু, একোৱে নাখায়। ইমান খওক বুলি কওঁ, নাই নাখায়। সেইটো কাৰণে ভাবিলোঁ যে এনেদৰে কাটি মানে যোৱাকালি দিছোঁ এনেদৰে কাটি, বহুত ভাল পাইছে খাই। আৰু ক'লা নিমখ অলপ দি দিছোঁ, বহুত মানে টেষ্ট পালে। আজি মোক কৈছে কালি নিচিনা বনাই দিয়া বুলি। তাকে এয়া মাটি কঁঠাল আৰু কল এইখিনি সৰু সৰুকৈ পিচ কৰি কাটি দিছোঁ আৰু ক'লা নিমখ অলপ দি দিছোঁ, খাই টেষ্ট পাব বুলি। খাই ভাল লাগিছে নাই? ভাল লাগিছে। ফ্ৰুটছ খাই বেয়া পোৱা যে, সেইকাৰণে সৰু সৰুকৈ পিচ কৰি দিছোঁ। আকৌ তুমিতো আম, লেচু, কঁঠাল একো নোখোৱা। এতিয়া চব খাইছোঁ। অঁ, অহা কাইলৈ মোৰ ব্ৰইলাৰ পোৱালি আহি যাব। তাকে অলপ মানে গঁৰালটো অলপ ৰ'দ পৰে, তাকে অলপ মানে চাহ কৰিম বুলি কেইবাটামান টকৌপাত কাটি ল'লোঁ। আৰু সেয়া টঙাল কেইটামান বনাই লৈছোঁ। মানে পাতখিনি ফালি মেলি থৈ দিলোঁ। ফালি মেলি থোৱাৰ পিছত আৰু টঙাল কেইটামান বনাই ল'ম। তাৰপিছত আৰু কামি দি বান্ধি ল'ম আৰু লগাব লাগিব। এয়া পাত বেচা বান্ধি আছোঁ। এয়া লাগি আছোঁ আৰু অহা কাইলৈ ব্ৰইলাৰ পোৱালি আনিম। সেইটো কাৰণে ইয়াত ৰ'দ পৰে মানে বহুত, সেইটো কাৰণে অলপ টকৌপাত দি বেচা বান্ধি ইয়াত লগাই দিছোঁ, যাতে ৰ'দ নপৰে। বহুত গৰম পৰিছে, সেইটো কাৰণে। এয়া দেখিছেনে, চকুৰে মনিব পাৰিছেনে? আমাৰ পাহাৰত পূৰা মেঘধেনু ওলাইছে আৰু পাহাৰখন চাওক ইমান ধুনীয়া পোহৰ হৈ আছে। পূৰা বেলিটো পূৰা মানে পাহাৰতে পৰিছে আৰু স্পষ্ট পাহাৰখন দেখা পোৱা গৈছে। এফালে মেঘধেনু আকাশত ওলাই আছে। বহুত এটা মনোমোহা দৃশ্য। এয়া মই মোবাইলত মাৰি থ'লোঁ আৰু আপোনালোকক দেখুৱাম বুলি। মই যেতিয়া ইমান ধুনীয়া দৃশ্য চাবলৈ পাইছোঁ, তেতিয়া আপোনালোকক দেখুৱাম বুলি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই ল'লোঁ। এয়া ঘাঁহ কাটি আছোঁ মাছৰ কাৰণে। আৰু ফিচাৰীত গ্ৰাছ কাপ দিয়া আছে, পূৰা ঘাঁহ খায়। সেইটো কাৰণে ইফালে মাও কাটি আছে, ইফালে ময়ো কাটি আছোঁ। আজি মই আপোনালোকক মোৰ মাছখিনিক দেখুৱাম, কিমান ধুনীয়াকৈ ঘাঁহ খাই, গম পাইছেনে? ইয়াতে মানে আমাৰ বাৰী আছে। বাৰীত বৰ ঘাঁহ, সকলো মানুহে ইয়াৰ পৰা কাটি কাটি লৈ যায় গৰুৰ কাৰণে আৰু ছাগলীৰ কাৰণে। কাৰণ এতিয়া গৰু ছাগলী বান্ধিবলৈ বহুত অসুবিধা হয়, কাৰণ গোটেই পথাৰত ধান ৰোৱা আছে আৰু গৰু ছাগলী এৰাল দিবলৈ জেগা নোহোৱা হৈ গৈছে। সেইটো কাৰণে আৰু ঘাঁহ কাটি কাটি দিব লগা হয়। আৰু এই ঘাঁহ কাটোতে দেখিছে নহয়, আঙুলিতে কাট খাই গ'ল, পুৰা তেজ ওলাই গৈছে। ঘাঁহ চাহ কাটি মেলি ঘৰলৈ গৈ আছোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ, সেউজীয়া ধাননি পথাৰ। আৰু এয়া হৈছে মাছৰ দানা। এতিয়া মই দানাখিনি দিম, চাব মাছবিলাক কেনেকৈ আহিব খাবলৈ। এয়া দেখিছে, গোটেইখিনি মাছখিনি আহি গৈছে খাবলৈ। আৰু এয়া মই হাল আহিছিলোঁ কাটি, এইখিনিতে দি দিম। আৰু গ্ৰাছ কাপ মাছো বহুত লৈছোঁ, সেইটো কাৰণে ঘাঁহ দিব লগা হয়। আৰু ঘাঁহখিনিও পূৰা খাই দিয়ে। ৰাতিপুৱালৈকে এটাও ঘাঁহ নাথাকিব ফিচাৰীত, গম পাইছেনে? গোটেইখিনি ৰাতি খাই শেষ কৰি দিয়ে আৰু ৰাতিৰ ভিতৰত। এয়া দেখিছে নহয়, কেনেদৰে হাঁহবিলাক টানি টানি তললৈ যায়।
পূৰা খেলি আছে মানে মাছখিনি চালে মনটো ভাল লাগি যায় গম পাইছেনে আৰু আছিল মোৰ দিনটোৰ কাম কাজ তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই